নমস্কাৰ মই ডক্টৰ মাধুৰ্য্য মোহন বৰা মোৰ এই ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টোৰ বিষয়বস্তু হৈছে ৰাতি শুলে কাহ বাঢ়ে নেকি ইয়াৰ কাৰণে এটা মই বিশেষ মেডিচিন লৈ আহিছোঁ এই মেডিচিনটোৰ নাম হৈছে conium ৰাতি শুলে আপোনাৰ কাহ বাঢ়ে নেকি মাজে মাজে মানে কেতিয়াবা আপোনাৰ গোটেই ৰাতি কাহি থাকিব লগা অৱস্থা হয় কেতিয়াবা আপোনাৰ কাহৰ কাৰণে শুবই নোৱাৰা হয় আৰু এই ক্ষেত্ৰতেই এই মেডিচিনটো ব্যৱহাৰ হোৱা প্ৰধান লক্ষণ ডিঙিত যদি আপোনাৰ শুকাই থাকে বা বুকুত বা ডিঙিত আপোনাৰ কুটকুটাই আৰু সেই কুটকুটনিয়ে আপোনাৰ কি হয় কাহৰ উৎপত্তি কৰে ইয়াৰ উপৰিও বিভিন্ন ৰোগ থকা ৰোগীয়ে প্ৰায়ে এনে ধৰণৰ কাহ হয় কেতিয়াবা ডিঙিৰ ভিতৰত সোপা মাৰি ধৰে কেতিয়াবা আপোনাৰ এই সোপা মাৰি ধৰাটো কেতিয়াবা আপোনাৰ ৰাতি শুলে আপোনাক উশাহ নিশাও বন্ধ হৈ যায় এনেবোৰ লক্ষণতেই এই conium নামৰ মেডিচিনটো ব্যৱহাৰ কৰা হয় আপোনাৰো যদি এনে ধৰণৰ সমস্যাত ভুগি আছে তেনেহ'লে এই conium নামৰ মেডিচিনটো আপুনি ইউজ কৰিব পাৰে এইটো মেডিচিন আপোনাৰ হোমিওপেথিক মেডিচিন হয় আৰু ইয়াৰ কোনো ধৰণৰ সাইড ইফেক্ট নাথাকে conium টো আপুনি ইউজ কৰিলে এনেধৰণে কৰিব পাৰিব conium টো আপুনি পটেনচিয়েল হ'লে 200 ইউজ কৰিব আৰু দিনটোত দুটোপালকে 3বাৰ খাব চামুচ কুহুমীয়া পানীৰ লগত মোৰ যদি এই ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ